हेलो फ्रेंड्स पीएम ज्ञानলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে আৰু সেই সুখবৰটো হৈছে যে হবলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্টৰ কম্বাইন্ড এক্সামৰ তাৰিখ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে টুইটযোগে উল্লেখ কৰিছে। টুইটটোত তেওঁ উল্লেখ কৰিছে যে we are on a firm course to fulfilling our promise of providing 1 lakh jobs. Exams for filling up vacancies in Class 4 and Class 3 posts will be held on August 7 and 21 respectively, and exams for drivers under Class 3 will be held on a separate date to be announced shortly. অৰ্থাৎ তেওঁ ঘোষণা কৰিছে যে ক্লাছ 4 অৰ্থাৎ চতুৰ্থ বৰ্গৰ যি এক্সাম হ'ব কম্বাইন্ড ৰিটেন এক্সাম সেইটো আগষ্ট মাহৰ 7 তাৰিখে অনুষ্ঠিত হ'ব আৰু ক্লাছ 3 অৰ্থাৎ তৃতীয় বৰ্গৰ এক্সাম যি ৰিটেন কম্বাইন্ড ৰিটেন এক্সাম হ'ব আগষ্ট মাহৰ 21 তাৰিখে অনুষ্ঠিত কৰা হ'ব। আৰু লগতে ইয়াতে কৈছে যে ড্ৰাইভাৰ্ছ আণ্ডাৰ ক্লাছ 3 অৰ্থাৎ তৃতীয় বৰ্গৰ অন্তৰ্গত চালক পদসমূহৰ যিটো নেকি কম্বাইন্ড ৰিটেন এক্সাম অনুষ্ঠিত কৰা হ'ব সেই এক্সামটো বেলেগ এটা ডেটত অনুষ্ঠিত কৰা হ'ব যিটো পৰৱৰ্তী সময়ত এনাউন্স অৰ্থাৎ ঘোষণা কৰা হ'ব। সো ফ্ৰেন্ডস আপোনালোকৰ সপোন পূৰণৰ সময় ইতিমধ্যে আহি গৈছে। আপোনালোকে কষ্ট কৰক, এইকেইটা দিন ষ্টাডি কৰক যিহেতু কম্পিটিশ্যন বহুত হাই হৈছে আৰু আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্টৰ এডভাৰটাইজমেন্ট নোটিছখনৰ উল্লেখ কৰা মতে ইয়াতে টোটেল নাম্বাৰ অফ পোষ্ট আছিল 26,441টা অৰ্থাৎ 26,441। তাৰে গ্ৰেড 3ৰ কাৰণে পোষ্ট আছিল 13,141 আৰু গ্ৰেড 4ৰ কাৰণে পোষ্ট আছিল 13,300। ইয়াৰ বিপৰীতে ক্লাছ 3 পদৰ কাৰণে মুঠ এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা হৈছে 6,71,805 আৰু ক্লাছ 4ৰ কাৰণে এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা আছে 4,43,655 গৰাকী। গতিকে আপোনালোকে বহুত কষ্ট কৰিব লাগিব। কম্পিটিশ্যন যিহেতু বহুত জোৰদাৰে হ'ব এইবাৰ, যিহেতু বিগত সময়ছোৱাৰ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ প্ৰক্ৰিয়াৰে সম্পূৰ্ণ কৰা হৈছে আৰু তাকে দেখি চৰকাৰখনৰ ওপৰত জনসাধাৰণৰ আস্থা প্ৰকাশ পাইছে আৰু বহুতো নিবনুৱা মটিভেট হৈছে চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ, যাৰ ফলত কেণ্ডিডেটৰ সংখ্যা বহুত বেছি হৈ গৈছে। সো আপোনালোকে কষ্ট কৰিবই লাগিব। যিহেতু বৰ্তমান জুন মাহ চলি আছে আৰু আগষ্ট মাহলৈ মাত্ৰ এমাহে বাকী আছে মাজত, গতিকে আপোনালোকৰ হাতত ইমান বেছি সময় নাই। সো আপোনালোকে আজিৰ পৰাই আৰম্ভ কৰি দিয়ক। আহিবলগীয়া কম্বাইন্ড ৰিটেন এক্সামত সহায়ক হোৱাকৈ আমাৰ চেনেলত কেইটামান এডুকেশ্যনেল ভিডিঅ' দিয়া আছে যিবোৰ আপোনালোকে চাব পাৰিব আৰু উপকৃত হ'ব। ইয়াৰ লগতে আমি নেক্সট পৰহি মানৰ পৰা হয়তো আৰু চিৰিজ ষ্টাৰ্ট কৰিম এডুকেশ্যনেল ভিডিঅ'ৰ। সো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে আৰু সম্পূৰ্ণ চিলেবাছ অনুসৰি আপোনালোকক প্ৰিপেয়াৰ কৰিবলৈ আমি চেষ্টা কৰিম। গতিকে গুড লাক টু অল আৰু আপোনালোকে আজিৰ পৰাই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক আৰু যাতে আপোনালোকে কম্প্ৰমাইজ নকৰে এই ক্ষেত্ৰত, কাৰণ হয়তো আপোনালোকে ইয়াৰ পিছত আৰু সপোন পূৰণৰ সোণালী সুযোগ নাপাব। কাৰণ যিহেতু ইতিমধ্যে 1 লাখ নিযুক্তি প্ৰক্ৰিয়া শেষ হৈ যাবই আৰু কেতিয়ালৈকে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে সেয়া কোনেও ক'ব নোৱাৰে। So friends, be confident, be positive and start your preparation from today. And good luck to all. And at last, thanks for watching the video.